এজনী সদস্যাৰ নামটোৱে লিখিলোঁ বাৰু। এতিয়া দীপিকা দাস হয়, নামটো লিখিলোঁ। আপোনালোকৰ বেলেগ নাম লিখিব। আত্মসহায়ক গোটৰ নাম মালক্ষী SHG বুলি দিলোঁ। এইটো হৈছে আত্মসহায়ক গোটৰ MISC কোড নাম্বাৰটো। ইয়াত CRCৰ পৰা কোড নম্বৰটো লৈ পেলাই লিখিব লাগিব। ইয়াতে লিখিব লাগিব হৈছে মোবাইল নাম্বাৰ। এইটো হৈছে জাতি জেনেৰেল হ'লে এইটোত, আৰু OBC হ'লে এইটোত, ST হ'লে এইটো, আৰু SC হ'লে এইটোত। এতিয়া আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি? হয় হ'লে এইটো, আৰু নহয় হ'লে এইটোত দিব। আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত হয় নেকি? হয় হ'লে ইয়াত, আৰু নহয় হ'লে ইয়াত। ছেভিংছ বেংক একাউণ্ট নাম্বাৰ, সদস্যগৰাকীৰ বেংকৰ নাম্বাৰটো সেইখিনিতে ডাঙৰ আখৰেৰে লিখি দিব লাগিব। বেংকৰ নাম, সদস্যগৰাকীৰ বেংকৰ নামটো লিখি দিব লাগিব ইয়াতে। আৰু এইটো হৈছে শাখাৰ নাম, কোনটো শাখাত বেংকটো আছে তেওঁৰ, সেই নামটো লিখি দিব লাগিব। আৰু এইটো হৈছে IFSC কোড নম্বৰ, বেংকৰ পাছবুকৰ ওপৰতে থাকে IFSC কোড নম্বৰ বুলি, এইখিনিতে এইকেইটা বহুৱাই দিব লাগিব। আৰু এইটো হৈছে গাঁওখনৰ নামটো লিখি দিব লাগিব। এইটো আমাৰ গাঁৱৰ নামটো লিখি দিছোঁ, পাকৰুডুবা বুঢ়াবুঢ়ী। আপোনালোকে নিজে নিজৰ গাঁওখনৰ নাম লিখি দিব। এইটো হৈছে গাঁও পঞ্চায়ত, গাঁও পৰিষদ উন্নয়ন সমিতি, গাঁও উন্নয়ন সমিতি, MSC সমষ্টিৰ নামটো লিখিলেও হ'ব, বা গাঁও পঞ্চায়তৰ নামটো লিখিলেও হৈ যাব। ইয়াতে আমি বুঢ়াবুঢ়ী বুলি লিখিছোঁ, আপোনালোকেও আপোনালোকৰ নিজৰ পঞ্চায়তৰ নামটো লিখি দিব। এইটো হৈছে উন্নয়ন খণ্ডৰ নাম, আমাৰ মায়ং উন্নয়ন খণ্ড হয়, আমি মায়ং লিখিছোঁ। আপোনালোকৰ বেলেগ হ'লে বেলেগ লিখি দিব। তো জিলাৰ নাম আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট হয়, আমি মৰিগাঁও ডিষ্ট্ৰিক্টৰ মানুহ, সেইকাৰণে আমি মৰিগাঁও ডিষ্ট্ৰিক্ট বুলি লিখিলোঁ। আপোনালোকে বেলেগ হ'লে ডিষ্ট্ৰিক্টৰ নামটো লিখি দিব। আৰু এইটো হৈছে বিধানসভা সমষ্টিৰ নাম, বিধানসভা সমষ্টি আমাৰ হৈছে জাগিৰোড, আপোনালোকৰ যিটো হয় সেইটো লিখি দিব ইয়াত। ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নাম্বাৰ, ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ যিটো আছে তাতে HLF বুলি এটা নাম্বাৰ থাকে, এই নাম্বাৰটো ইয়াতে লিখি দিব। আৰু এইটো হৈছে ভোট গ্ৰহণ কেন্দ্ৰৰ নাম, আপোনালোকে য'ত ভোট দিয়ে সেই স্কুলখনৰ নামটো ইয়াতে লিখি দিব। আমি বুঢ়াবুঢ়ী ছেকেণ্ডেৰী স্কুল বুলি লিখিছোঁ, আপোনালোকৰটো নিজে লিখি দিব ইয়াতে। ভোট গ্ৰহণ কেন্দ্ৰৰ নাম, আপোনালোকে ভোট দিয়া কেন্দ্ৰটোৰ নাম্বাৰটো লিখি দিব ইয়াত, PS নাম্বাৰটো। আমাৰ 33 হয়, আমি সেইটোৱে লিখিছোঁ, আপোনালোকৰ যিটো হয় এইটোৱে লিখিব। আৰু ইয়াত হৈছে 17 নম্বৰটো হৈছে সন্তানৰ সংখ্যা, আপোনাৰ সন্তান কেইটা ইয়াতে আখৰেৰে লিখি দিলোঁ মই, আপোনালোকেও লিখিব। এটা হ'লে এটাই, দুটা হ'লে দুটা, আমি 1 বুলি লিখিছোঁ, আপোনালোকৰ যিটো আছে সেইটো লিখিব। এতিয়া 19 নম্বৰটো হৈছে বিদ্যালয়ত, 18 নম্বৰটো হৈছে বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা, ইয়াত থাকিলে লিখিব, নাথাকিলে নালাগে। বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছেনে নাই, হ'লে হয় লিখিব, নহ'লে নহয় বুলি লিখি দিব, টিক মাৰ্ক দি দিব। 20 নম্বৰটো হৈছে অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলিকেইটা জীয়াই আছেনে বা ডাঙৰ হৈছেনে বুলি, জীয়াই আছে গতিকে আমি হয়টোত টিক মাৰ্ক দিলোঁ, নহ'লে এইটোতে দিব। আৰু 6 নম্বৰটো হৈছে যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছেনে, যদি গছপুলিটো মৰিও যায় তথাপি সেই ঠাইত বেলেগ এটা গছপুলি ৰুই দিলেও হৈ যাব, হ'লে হয়টোত লিখিব, আৰু নহ'লে নহয়টোত টিক মাৰ্ক দিব। 21 নম্বৰটো হৈছে 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বাহিৰে আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন, বেংক বা অন্য কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হৈছেনে নাই, হ'লে এইটোতে দিব টিক মাৰ্কটো, আৰু নহ'লে এইটোত দিব। পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ, আমি এই পুঁজি লৈ আমি কি বিজনেছ কৰিম বা কি ব্যৱসায় কৰিম, এইটোতে আমি সংক্ষেপতে লিখি দিব লাগিব। ঘোষণা ডিক্লেৰেশ্যন, এতিয়া ক নম্বৰটো হ'ল দীপিকা দাস বুলি লিখিছোঁ, আপোনালোকে নিজৰ নামটো লিখি দিব। ইয়াত স্বামীৰ নামটো লিখিছোঁ। আৰু ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে ওপৰত প্ৰদান কৰা তথ্যসমূহ মোৰ জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য হয়।